welcome back to my YouTube channel Ripi's Vlog. আৰু যেহেতু এইটো আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' গতিকে আপোনালোকক মই পৰিচয় দি দিছোঁ। মোৰ নাম ৰিপুমণি লহকৰ, মোৰ ঘৰ বাটচালা হৰিপুৰত আৰু এইবাৰ মই HSLC ফাইনেল দিছোঁ। আৰু এয়া মোৰ ভণ্টি স্বৰ্ণিকা লহকৰ আৰু এয়া মোৰ মামাৰ ছোৱালী আৰু মামী ছোৱালী। আজি আমি গোটেইবিলাকে যাই আছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত। আজি শাওনৰ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে এনেকৈ মন্দিৰলৈ যিহেতু শিৱ মন্দিৰ দৰ্শন কৰে সেইবুলি আজি আৰু আমিও ওলালোঁ নগাঁৱলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমাৰ বাছখন মানে তেল ডিপুত সোমাইছে তেল ভৰাবলৈ। তো ইয়াৰ পৰা আৰু কিছুমানে যায় য'ত মানে বাথৰুমত যাব লগা আছে, এনেকুৱা আছে তাতে সেইবিলাক বাথৰুমত গৈছে। এতিয়া সেইবিলাক মানুহ আছে আপোনালোকে মানে হাঁহি ফূৰ্তি কৰি আছে, সিহঁতে নাম চাম গাই তিৰোতা মানুহবিলাকে খাই থাকক। ইয়াতে আমি পূৰা একদম ধেমালি কৰি গান চান বজাই কৰি কিনে যাই আছোঁ নগাঁৱলৈ। বৰ্তমান কি ক'লোঁ গুৱাহাটী পাৰ হ'লোঁ না পাই আছোঁ গুৱাহাটী গড়চুক পাৰ হ'লোঁ আৰু কিমান মানুহ সময় লাগে নাজানো আৰু। এয়া ইফালে বহুত মানুহ আছে আৰু ডান্স কৰি কিনে এয়া এইটো টোপনি আহি গৈছে, একদম চুলি তুলি একদম ফুলত ফুলত হৈ গৈছে। নাচো নাচোৱে লাগি আছে। যোৰাবাটৰ কি হোটেলখনৰ নাম্বাৰ কি আৰু আগতে এইবিলাক মানুহ একদম ভৰ্তি একদম চাওকচোন, এইবিলাক বহিব মানে নাই। চাহ খাব ৰখছে পিছে মানুহৰ ভিৰ একদম পূৰা মানে ভিতৰত ঠায়ে নাই, জাগাই নাই বহিবৰ কাৰণে। তো সেইকাৰণে অলপ বাহিৰত ওলাই আহিলোঁ। এতিয়া আমি এতিয়া মানে কি ভিতৰত যাম সিহঁতৰ হ'লে, তো চাহ তাহ খাই পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। ক'বা কি ক'বা চাহৰ লগত? এইটো এটা বা ফোনত কথা পাতি আছে আৰু এইটোতো আমাৰ পাগলিটো, এইটো এটা ক'বা কি ক'বা চাহৰ লগত? চাহৰ লগত মইতো পেৰা খাম, ময়ো পেৰা। আমি খালোঁ চাহ পেৰা খাই পেলাই এতিয়া বাছত যাওঁ। তাৰপিছত বাছৰ পৰা ডাইৰেক্ট নগাঁও। চাই থাকক। নাচি নাচি একদম বাছত উল্টি এই দুটাই আৰু বহি বহি উল্টি পৰিল। এইয়া আমাৰ আকা বিধি খবৰ আছে, ময়ো নাচো। বহি গেল। গাইজ ফাইনেলি আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু এইফালে যাই আমি আপোনালোকক ইয়াৰে পৰিৱেশটো দেখাই থাকিম। ভিডিঅ'টো শেষলৈ চাব। মৃত্যুঞ্জয় মন্দিৰ এইটোৱে, আমি বৰ্তমান পিছফালেৰে আছোঁ, সিফালেৰে যাব লাগিব, ভিতৰত যোৱা নাই। আৰু এয়া আমাৰ মানুহবিলাক, এইবিলাক ইফালে গোটেইবিলাক মানুহে ভৰ্তি হৈয়ে আছে বাৰু। এয়া গাড়ী মটৰ এইবিলাক চবফালে মানে গাড়ী আৰু মানুহ। এইয়া গোটেইবিলাকে আহি পালোঁ। সিহঁতে গামোচা চামোচা লৈ ৰেডি হৈ দিছে। চাব পাৰি ইয়াতে এইবিলাক গাড়ী একদম ভিৰ পূৰা মানুহ আছে মন্দিৰৰ ভিতৰত। এইবিলাক নাজানো আৰু কি হয়, গৰম ইমান ৰ'দ বাপৰে, একদম পূৰা একদম ভৰিখন দেখিছেনে নাইবা? ভৰিত একদম এয়া গোটেইবিলাকে শাৰী পাৰি, শিলো আছে বাৰু অলপ চলপ। বাপৰে মানুহ ভিৰ। ৰ'দটো আজি কিহে পাইছে? আজি অলপ কমকৈ দিলে নহ'লা হয়। তো এতিয়া আমি ভৰি চৰি ধুই একদম মানে মন্দিৰৰ ভিতৰত যাম আৰু চাই থাকক।
এয়া কিমানকৈ এইবিলাক দোকান বাহিৰৰ চাকি বন্তিৰ গাইজ নাই দিয়া ইয়া মানুহ বাপৰে একদম মানুহ বাপৰে তামাম ৰ'দ দিছে ভৰি চৰি পুৰি গৈছে একদম যেতিয়া আমি চাকি জ্বলাওঁ আপোনালোকে চাওক এইফালে ইয়াতে মানে চাকি বন্তি জ্বলাব এতিয়া গোটেইয়ে আমিও জ্বলাওঁ আপোনালোকে চাই থাকক এয়াই জ্বলাই লওক এইবিলাক এইফালেও একদম গৰম মানে ইয়াতে মাটিবিলাক আহিব নোৱাৰি কি ধুনীয়া মানে চিনাৰী একদম পাক্কা পুৰা গৰম হৈছে এইবিলাক চাৰিওফালে মানে মন্দিৰৰ দৃশ্য আৰু আমি ওপৰত উঠি আছোঁ মন্দিৰৰ আপোনালোকে চাই থাকক এইবিলাক মানুহ চাওক মানুহে মানুহ চাৰিওফালে মানুহ আছে বাৰু এইবিলাক এয়া মন্দিৰৰ ভিতৰত যোৱা দৰ্জাখন দুৱাৰখন এয়া চাওক বহুত ইয়াতে ভিৰ হৈ আছে নাজানো আৰু কেতিয়া যাব পাম ভিতৰলৈ একদম ভিৰ পুৰা এইবিলাক ঘূৰি আহি ক'ত যাই পালে এইফালেদি ওলাই সেইপিনেদি সোমাই এইপিনেৰে ওলাই আহে এয়া গাড়ী চাওক আমি বৰ্তমান মন্দিৰৰ এইখিনিতে আছোঁ মানুহৰ ইমান ভিৰ ইয়াতে কোনফালেদি কেনেকৈ যাব একো মানে ধৰিবই নোৱাৰা হৈ গৈছোঁ আৰু একো নাজানো ইফালে আৰু মানে হেৰাই যাম বুলি ভয়হে লাগি আছে বৰ্তমান এয়া মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত গ'লোঁ আহিলোঁ এয়া আপোনালোকে চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ মানুহে পূৰা সম্পূৰ্ণ মানুহে ভৰ্তি হৈছে মানে ওলাব সোমাব জাগাই নোহোৱাই নদীটো কিবাকৈ আহিলোঁ আৰু এইবিলাক চাব পাৰে এইবিলাক চাওক আমাক এয়া এইবিলাক মানুহে একদম পূৰা ভিৰ হৈ আছে হেৰে নেগলিহে হ'ল আৰু একদম ভিৰ পুৰা ভিৰৰ মাজত কিবাকে কৰি মানে সেৱাটো কৰি আহিলোঁ আৰু একদম তামাম ভিৰ মানে একদম গৰমতে উভৈনী আহে হৈছে আপোনালোকে ইয়াতে প্ৰসাদ দিব বাহিৰৰ ফালে ওলাই আহিছোঁ এয়া প্ৰসাদ দিলে আৰু এতিয়া বাহিৰলৈ ওলাই যাওঁ সেইবিলাক একদম ভিৰ পুৰা ফাইনেলি বাহিৰত ওলাই আহিলোঁ ইমান গৰম দিছিল একদম মানে
ইমান হেঁচা ঠেলা একদম পুৰা ঘাম ভাৰি গৈছে মোৰ আইলিন চেলিনত নোহোৱাই হৈ গ'ল এইবিলাক চাই থাকক আমাৰ এবাৰ এতিয়া মানুহবিলাক ক'ত আছে আৰু বিচাৰিব লাগিব এতিয়া আৰু চবফালে তাৰে আৰু এইবিলাক থাকিলে ইমান গৰম তাৰে ফালে যে যাওঁ চাওক এইবিলাক চাব পাৰে মানুহ এইবিলাক একদম গৰম পুৰা খোজ দিবই নোৱাৰা হৈ গৈছে মন্দিৰটো আপোনালোকক দেখালোঁ আৰু এতিয়া আমি ইয়াৰ পিছত ডাইৰেক্ট কিজানি চাগে মানে ডাইৰেক্ট কনফাৰ্ম নহয় ইয়াৰ পিছত চাগে বটদ্ৰৱা যাব মানে বৰদোৱা আলিপুখুৰী শংকৰদেৱৰ জন্মস্থান আৰু এয়া শিৱলিংগটো আপোনাৰ মন্দিৰটো দেখা পাইছেই তাতে মানুহৰ ভিৰ একদম মানে মেইন জেগাখিনি দেখাব নোৱাৰিলোঁ কিন্তু মানে তাতে একদম মানুহৰ ভিৰৰ কাৰণে আপোনালোকে দেখিছে ভিৰ তথাপিতো মই যিমান পাৰোঁ ইমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু চাই থাকক আৰু আছে আপোনালোকক বটদ্ৰৱা মন্দিৰৰো গোটেইখিনি দেখাই দিম আপোনালোকে একদম শেষলৈকে চাই থাকিব বটদ্ৰৱাৰো গোটেইখিনি আপোনালোকক দেখুৱাম আৰু এইটোৱে মন্দিৰটো বা আকৌ পৰা দেখাই দিলোঁ আমি তাৰে মন্দিৰৰ পৰা আহিলোঁ এয়া বাছৰ ভিতৰত বৰ্তমান কি প্ৰাৰ্থনা কৰিলা মন্দিৰত কি প্ৰাৰ্থনা কৰিলা আৰু কি কৰিলা কৰোণা যেন শেষ হয় সেই কামনা কৰিলোঁ আহি থকা দিনকেইটা যাতে ভালে কুশলে যায় ন এতিয়া বাৰু গোটেইয়ে সেইটোৱে কামনা কৰিছে যাতে আহি থকা দিনকেইটা ভালে কুশলে যায় তো এতিয়া আমি ইয়াৰে পৰা ডাইৰেক্ট বটদ্ৰৱা যাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে বটদ্ৰৱা পালোঁ অলপমান দূৰ অলপমান বুলিব লাগিব চাগে মানে পাইছোৱে ওচৰতে অলপমান বুলিব লাগে চাগে আৰু সেইবিলাক মানুহ আমাৰ ইয়াতে বলক যাই এয়া এতিয়া ইয়াত বোলে যাম আৰু মানে চাগে মোক ভিতৰত সোমাব নিদিব চাদৰ মেখেলা পিন্ধা নাই আৰু ছোৱালীবোৰে বোলে চাদৰ মেখেলা পিন্ধাটো বাধ্যতামূলক নাজানো বাৰু আগতে আহোঁতে পিন্ধা এনেকুৱা নিয়ম নাছিল এতিয়া কিজানি নতুনকৈ আহিছে বা হেৰি হৈছে আই ডণ্ট ন' কি হয় চাওঁ এতিয়া যাই আছোঁ দিয়কচোন ভিতৰলৈ যাব দিলে ভাল আছিলে প্ৰভু দিয়ে যাতে এয়া আছে ঐতা বটদ্ৰৱাত আহি কেনেকুৱা লাগিছে ভাল লাগছে আৰু তাতে মৃত্যুঞ্জয় মন্দিৰত বঢ়িয়া লাগিছে বুলি কোৱা এতিয়া আৰু কিমান বাৰ খোজকাঢ়িব লাগে অলপমান চাগে আমি ইবাৰতে সেইফালেৰে গৈছিলোঁ এতিয়া কোনফালেৰে যাব লাগে চাই চাওঁ এতিয়া গৈ আছোঁ ইফালে দোকান পাহাৰবিলাক ইয়াৰ দৰ্জাখন এনেকৈ যাব লাগিব এইটোহে আকাশী গংগা আহি পালোঁ সেইটো নাছিল দে এইটো বা কি আছিল আই ডণ্ট ন' বাট মানে এইটো মই ভাবিছিলোঁ এইটো বুলি তাতে লিখা আছিল নেকি আকাশী গংগালৈ বুলি গতিকে এইটো ভাবিলোঁ বাপৰে কি ধুনীয়া বতাহ দিছে এইটোৱেই আকাশী গংগা আৰু এইফালে কিবা কৰি আছে চাগে বনাই আছে কিবা পিকনিক খাব আহিছে নেকি নাজানো ভালদৰে পানী খচিম চাওক গাইজ মাছ
কিবা ক'ত গ'ল এতিয়া সেইটো আছে গংগা মানে এইবিলাক পৰিহাত ধুই আছে এইফালে এয়া যাব পাৰি ভৰিখন ধুই লওঁ কিবা কিবি ভাওনা হৈ আছে দেখুৱাই আছোঁ আপোনালোকক আকাশী গংগা মানে এইটো আলি পুখুৰী চাগে মন চলি আছে মানে ইয়াতে ঢোল বজাই বজাই কি বা এইটো মই নাজানো না ভালদৰে চাওক ঘূৰি আছে 15 দিন এয়া কিবা এইটো এই কৰ্মশালা চলি আছে 15 দিনীয়া খোল আৰু বৰদোৱা শৈলীৰ বৰগীতৰ কৰ্ম অনুষ্ঠান এয়া 15 দিনৰ কিবা মানে সেই কৰ্মশালা চলি আছে মানে তাতে সেই দান কৰি আছে সেয়া ভিডিঅ' কৰিছে ভিডিঅ' কৰিছে দাদা কিমান দিন কৰি মানে কৰি কৰ্মশালা মানে ঢোল বাদনৰ কৰ্মশালা চলি আছে আৰু আজি 7 নম্বৰ দিন আৰু 8 দিন আছে তাতে কৰিব আৰু ইফালে দেখাই আছোঁ বাৰু আমি এতিয়া এইফালে মন্দিৰৰ ভিতৰলৈ গৈছোঁ একবাৰ আহিছিলোঁ সৰু থাকোঁতে কেতিয়া আহিছিলোঁ 2018 চাগে মনত নাই ভালদৰে আমি সেইফালে আহিছিলোঁ গতিকে ইমান এটা ভালকৈ নাজানো কিবা গেট এখন পালোঁ মেইন গেটখন চাগে ইয়াৰে এয়া কিবা লিখা আছে তাতে বটবৃষ দবকালে বটদ্ৰৱ ভৈলা সেই দিনাখনতে আলি পুখুৰীত লুপ্ত কৰিলা মই মিনিং নাজানো দেই ভিতৰত যাওঁ অলপ দেখাই আছোঁ ভিতৰৰ পৰিৱেশ এয়া মন্দিৰৰ ভিতৰত মানে কুৰ্তা পিন্ধি আহিব নিদিয়ে বুলিও কৈছিলে কিন্তু দিলেচোন মানে গোটেই কৈ আছিল কিছুমানে মই আৰু ভাবিলোঁ ভিতৰত আহিব নাপামে নেকি তো ভাগ্য আছে এইটো মন্দিৰ সেইপিনেৰেহে যায় চাগে সেইপিনেৰে এইয়া ইয়াতে চাকি বন্তি জ্বলাই মই এতিয়া চাকি মোৰ চাকি কিনা নহ'ল একো নাই দিয়া মৃত্যুঞ্জয় পূজা কৰি আহিছোঁ বাৰু হ'লেও এইটো মন্দিৰটো ইয়াত চাকি বন্তি জ্বলাই আছে তাতে আৰু কিবা কিবি আছে ইয়াতে ইফালে যাব নোৱাৰি চাগে নাজানো মই নাযাওঁ এনেকৈ যাবাচোন নাযাবা এয়া যাব দিলে বাৰু নিদিব বুলি ভাবিছিলোঁ এতিয়া দেখাব আহক মন্দিৰৰ পৰিৱেশ মন্দিৰ কি ধুনীয়া এইফালেও কিবা কিবি আছে কিবা এয়া মন্দিৰ হয়নে মানুহৰ ঘৰ চাগে ভালদৰে নাজানো বাৰু
এইবিলাক ভিতৰলৈ সেইফালে একো নাই, সেইকাৰণে ইয়াতে আহি গ'লোঁ। এয়া চাওক মন্দিৰ। ফেনৰ বতাহ ইয়াতে ধুনীয়া। গাইজ যেতিয়া আমি এইখিনিৰ পৰা ওলাই মানে আৰু অলপমান কিবা কিবি আছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। মন্দিৰৰ বাহিৰে বাহিৰে আমাক ঘূৰিব দিছে, মানে যিহেতু জাতীয় পোচাক মানে চাদৰ মেখেলা পিন্ধা নাই, তো সেইকাৰণে ভিতৰলৈ যাবলৈ নোৱাৰি। তেতিয়া গৈছিলোঁ ভিতৰলৈ, কিন্তু মানে যাব মানে মানা কৰিছে আৰু যাব। তো আপোনালোকক বাহিৰে বাহিৰে দেখাই আছোঁ, চাই থাকক। বাহিৰে বাহিৰে ঘূৰি আহোঁ এবাৰ। ইফালেও এটা পুখুৰী আছে, পুখুৰীটো বা কি এইটোও ভালদৰে নাজানো মই, তথাপিও চাওঁ আহকচোন। কি বা মজা লাগিছে না এইগিলা। ইয়া ইফালে যাম, আমি ইফালে নাযাওঁ, ইফালে। গাইজ ইয়াৰে এইবিলাক দেখা পাইছোঁ, এহেন যাম এইবিলাক ইয়াতে কিবা কিবি চাগে মানে পুৰোহিতবিলাক থাকে এয়া। আৰু চাওক সেইবিলাক চাব পাৰে। ইয়াতে পুখুৰীটো কি পুখুৰী কয় ময়ো নাজানো ভালদৰে, একদম ভালদৰে মানে কি মই নাজানোৱে কি কয়। তো ইয়াতে চাগে পুৰোহিতবিলাকে থাকে এইখিনিত। আৰু এইফালে এটা কুঁৱা আছে, তালৈ যাম, যাই পেলাই আৰু ঘূৰি আহিম বাৰু। পুৰোহিতে থাকে কি জানি মানে কাপোৰ চাপোৰ মেলি দিয়া আছে যিহেতু পুৰোহিতৰ, সেইকাৰণে কৈছোঁ। এইবিলাক পুখুৰীটো ভাল লাগিছে, গা ধুব আহিব পাৰিলোঁ হয়। হয় পুৰোহিতে থাকে, মানে কৰিলোঁ আৰু নাযাওঁ নেকি এইফালে, আৰু কোনো মানুহ নাই, নালাগে এইফালে বল ঘূৰি আহোঁ। তো এতিয়া আমি ঘূৰোঁ আৰু ইফালৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এতিয়া আমি ঘৰত যাওঁ ডাইৰেক্ট। বৰদোৱাত বহুত সময় থাকিলোঁ, ভাত চাত খালোঁ, আৰু এতিয়া ডাইৰেক্ট ঘৰত যাওঁ। ঘৰ যাই পাওঁতে বা কিমান সময় লাগিব নাজানো, ৰাতি হ'ব চাগে। এয়া হেৰি কৰিছে, আৰু ইফালে
সিহঁতৰ একেবাৰে জোচ তোচ নোহোৱা হৈ গৈছে ডান্স কৰা ভাগৰতে গৰমত ডান্স কৰিম আমি আৰু কৰিবি তামাম মজা তো গাইজ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ কাৰণ মোৰ মোবাইলত চাৰ্জো নাই বেছি আৰু যদি ভিডিঅ'ৰ পৰা মোৰ ছুইচ অফ হৈ যাব ফোনটো চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব বাই বাই